নমস্কাৰ পুনৰ এবাৰ স্বাগতম কাজিৰঙা নিউজলৈ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ তিনিজন পুনৰ কোভিড-19 পজিটিভ ধৰা পৰিছে অসমত এই তথ্য আমাক জনাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটাৰ যোগে তেওঁ জনাইছে এলাৰ্ট 3 more COVID-19 cases positive cases detected one each from নগাঁও শিৱসাগৰ and তিনচুকীয়া মই আকৌ এবাৰ জনাইছো তিনিজন পুনৰ ধৰা পৰিছে কৰোনা পজিটিভ পেশেন্ট অসমত তাৰে এজন নগাঁৱৰ এজন শিৱসাগৰৰ আৰু এজন তিনিচুকীয়াৰ তেওঁ জনাইছে যে তেওঁ এটো জনোৱা নাই টুইটাৰ যোগে যে এওঁলোক কোৱাৰেণ্টাইনত আছিল নে নাই এতিয়া হেতু এটা ডাঙৰ বিপদৰ কথা ওলাইছে যে তেওঁলোক কোৱাৰেণ্টাইনত যদি নাই তেনেহলে কমিউনিটি ট্ৰান্সমিশন আৰম্ভ হৈছে নেকি কোভিড-19ৰ তিনিজন পুনৰ কোভিড-19 পজিটিভ ধৰা পৰিছে অসমত আৰু ইয়াকে লৈ মুঠ সংখ্যা কৰোনা পজিটিভৰ অসমত 259 লৈ বৃদ্ধি পাইছে আৰু এক্টিভ কেसेस আছে 198 জন এতিয়াৰ বিগ ব্ৰেকিং নিউজ তিনিজন পুনৰ ধৰা পৰিছে কোভিড-19 পজিটিভ এজন নগাঁৱৰ এজন শিৱসাগৰ আৰু এজন তিনিচুকীয়াৰ ইয়াকে লৈ মুঠ সংখ্যা 259 লৈ বৃদ্ধি অসমত